বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঙৰীয়া আমাৰ ইয়ালৈকে আহিছে আৰু এই কৃষি বিজ্ঞান কেন্দ্ৰটো ইয়াৰ আগতে এটা বেলেগ জেগাত স্থাপন হৈছিল সীমা বিবাদৰ কাৰণে মাটি খেলিমেলিৰ কাৰণে এটো আমি এটা বেলেগ জেগালৈ আনিবলগীয়া হ'ল আৰু তাৰ কাৰণে এটো সিমেন্ট চাপৰিতে আমি এটো সদৌহেকত সিদ্ধান্ত লোৱা হ'ল আৰু এই কৃষি বিজ্ঞান কেন্দ্ৰৰ এটো কেন্দ্ৰ চৰকাৰৰ পৰা এটা পুঁজি আহে যেটো পুঁজি ইতিমধ্যে আমি পাইছিলোঁ যাক আমি সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ গতিকে আমাৰ এটা ডাঙৰ ইয়াতে গেপ থাকি গ'ল বেকলগ থাকি গ'ল গতিকে আমি চেষ্টা কৰিছোঁ যে এই বেকলগটো পূৰণ কৰি যাতে পুনৰ কেন্দ্ৰীয় চৰকাৰৰ লগত কৃষি বিশ্ববিদ্যালয়ৰ লগত এটো আমি সংযোজন কৰি অইন কৃষি বিজ্ঞান কেন্দ্ৰবিলাকৰ যেনেকৈ কণ্টিনিউৱাছলি কৃষকে বেনিফিট পাই আছে তাৰ ব্যৱস্থাটো কৰাৰ কাৰণে আমি বিশেষভাৱে ইয়াতে চিন্তা চৰ্চাখিনি কৰা হৈছে আৰু বিশেষকৈ আন্তঃগাঁথনিতকৈ বিশেষজ্ঞসকলৰ আজিৰ দিনটোত বেছি প্ৰাধান্যটো আছে কাৰণ আমি বিভিন্ন ক্ষেত্ৰত দেখোঁ যে আন্তঃগাঁথনি হোৱাৰ পিছত বিশেষজ্ঞবিলাক নথকাৰ কাৰণে তাৰ ৰিজাল্টটো পোৱা নাযায় কিন্তু আমাৰ বিশ্বাস হৈছে যে কৃষি বিজ্ঞান কেন্দ্ৰত তেখেতসকলে যথেষ্ট সংখ্যক সাইণ্টিষ্ট ইতিমধ্যে আমাৰ ইয়াতে অফিচ নথকাৰ সত্ত্বেও আমাৰ জিলাখনলৈ পঠাইছে আৰু ইতিমধ্যে আমাৰ জিলাখনত তেখেতসকলে গাঁৱে ভূঞে গৈ এই ক্ষেত্ৰত যথেষ্ট ভাল কাম তেখেতসকলে কৰি আছে গতিকে আমি দেখিছোঁ যে আন্তঃগাঁথনি দিব পাৰিলে আমাৰ কৃষকসকল আৰু সোনকালে আৰু বেছি বেনিফিটেড হয় সেইকাৰণে আমি চেষ্টা কৰিছোঁ যাতে এবছৰ ডেৰ বছৰৰ ভিতৰতে আৰু কিছু আন্তঃগাঁথনি দি যাতে এটা সুন্দৰ কৃষি বিজ্ঞান কেন্দ্ৰ এটা কেম্পাছ ৰাইজে দূৰৰ পৰা দেখাকৈ কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ আৰু ইতিমধ্যে উপাচাৰ্য ডাঙৰীয়াই আমাৰ ইয়াৰ যি হৰ্টিকালচাৰ যিটো উদ্যান শস্যৰ কথা আপুনি কৈছে বা লাইফ ষ্টকৰ কথা কৈছে তেখেতসকলক ইতিমধ্যে ইনষ্ট্ৰাকশ্যন দিছে যে কেনেধৰণে কৰিব লাগিব আৰু যদি আমি উদ্যান শস্যৰ কাৰণে এবাৰ কিছু আমি এক্টিভিটিজ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ এই ওচৰতে থকা বহু মানুহে ইয়াতে কৰ্মসংস্থাপনটো পাব গতিকে মই এইবাৰ পৰা তেখেতে কৰিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিছে আৰু মই ভাবোঁ তাৰ কাৰণে তেখেতক মই ধন্যবাদো জনাইছোঁ আৰু চিমেন্ট চাপৰি বাকী বহু লোকে ইয়াতে কাম কৰিব পাৰিব আৰু তাতকৈ ডাঙৰ কথাটো হ'ব যে যিসকলে এতিয়ালৈকে বিজ্ঞানসন্মতভাৱে এই কৃষি কৰ্মত আগবঢ়া নাছিলে তেখেতসকলেও এই বিষয়টো জানিব পাৰিব যেনে আম আমাৰ প্ৰত্যেকৰ ঘৰতে আছে কিন্তু সেই আমটো আমি ভাল জাতৰ নহয় বা বজাৰত আমি দামটো কম পাওঁ এটা প্ৰভিজন আমি কৰিব গৈ আছোঁ তামোলৰো আমি কৰিম আমৰাপুলি আমৰ আমি ইতিমধ্যে এটা সিদ্ধান্ত লৈছোঁ আৰু আজিকালি মধুৰি আপোনালোকে দেখিছে যে আজিকালি ভাল ভাল জাতৰ মধুৰি ওলাইছে আৰু মধুৰিৰ 4টা জাত আমি ইয়াতে আনি পেলাই আমি মাডাৰ ব্লক বনাবলৈ সময় লাগিব 4-5 বছৰৰ ভিতৰত বনাই পেলাই মাডাৰ ব্লকটো যেতিয়া আমাৰ হৈ যাব তেতিয়া আমি নাৰ্চাৰী আমি মানুহক প্ৰশিক্ষণ দিম তেতিয়া আপোনালোকে নিজে নিজে নাৰ্চাৰীৰ মানে কাৰণে কৰিব পাৰিব গাহৰি বেমাৰ লাগি হৈছে এই ক্ষেত্ৰত কৃষি বিজ্ঞান চাওক গাহৰিৰ বেমাৰৰ ক্ষেত্ৰত যিটো আফ্ৰিকান সোৱাইন ফিভাৰ যিটো এতিয়া আহিছে সেইটোৰ আজিলৈকে কোনো ৰিমেডি নাই কিন্তু আমি যদি বায়'ছিকিউৰিটি মেজাৰ যদি আমি খুব সাৱধানতা অৱলম্বন কৰোঁ যেতিয়াই আমি গাহৰি যেতিয়া আমি ফাৰ্ম এখন খুলিম তেতিয়াই আমি অচিনাকি মানুহক বা চিনাকি মানুহক তাত আমি সোমাব দিব নালাগিব ইতিমধ্যে আমাৰ ভুৱন পেগু ডাঙৰীয়াই কৈছে মনোজ বসুমতাৰীৰ তাত যেতিয়া যোৱা হয় মোক যাওঁতে মোক কৈছে ছাৰ আপোনাক মই মেইন ফাৰ্মখনলৈ নিনিওঁ কাৰণ আজি মোৰ হাতত PPE কিট নাই গতিকে মই নিনিওঁ আপুনি মোক বেয়া নাপাব আমি ফাৰ্ম খুলিলে আমি কঠোৰ হ'ব লাগিব ফাৰ্মত কাম কৰা মানুহৰ বাহিৰে কোনোবাই চাব আহিলেও আমি ভালৰি বোলাবলৈ ঠিক আছে চাওক বুলি কৈ সোমাই দিব নালাগিব আৰু সোমাই দিলে গাহৰি আপোনালোকৰ এনেকুৱা নহয় যে আমি আফ্ৰিকান সোৱাইন ফিভাৰ কণ্ট্ৰল কৰিব নোৱাৰোঁ কণ্ট্ৰল এটাই যে আমি বায়'ছিকিউৰিটি মেজাৰটো আমি ল'ব লাগিব বাহিৰৰ মানুহক আমি সোমাব দিব নালাগিব একচেপ্ট কাম কৰা মানুহখিনি যিখিনি তাত ইনভলভ হৈ থাকে আৰু তেওঁলোকেও যেতিয়া ভিতৰত সোমাব তেওঁলোকে নিজকে চেনিটাইজ কৰি ল'ব লাগিব মানে আজিকালি দৰকাৰ হ'লে PPE কিট পিন্ধি তাত সোমাব ওলাওঁতেও দানা চানা দিওঁতেও বাহিৰৰ পৰা যেতিয়া দানাবিলাক আনিব গোটেইখিনি পৰিষ্কাৰ পৰিচ্ছন্নভাৱে দিলে আপুনি চাওক মনোজ কুমাৰ বসুমতাৰীৰ তাততো আজিলৈকে আফ্ৰিকান সোৱাইন ফিভাৰৰ কোনো সমস্যা হোৱা নাই ক্লাছিকেল সোৱাইন ফিভাৰৰ ভেকচিনটো ইতিমধ্যে আছেই সেইটো মানে সমস্যাটো থাকিবই কিন্তু সমাধানো আছে আমি আটাইয়ে লগ হৈ পেলাই কৰিব লাগিব এতিয়া আমিতো মাটিটো দিলোঁ আমাৰ 150 বিঘা ওপৰত মাটি দিলোঁ এতিয়া আন্তঃগাঁথনি WPTৰ পৰা এনেকুৱা এটা হল ফাৰ্মাৰ্ছ হল ট্ৰেইনিং হল এটা কৰা হ'ল
এতিয়া আমাৰ MSC যিটো বিল্ডিং বডি আছে 2 কোটি টকাৰ গেষ্ট হাউচটো সেইটো আমি পাৰিলে এখেতসকলক পাছত হেণ্ড অভাৰ কৰিম বুলি ভাবিছোঁ কমপ্লিট কৰাৰ পাছত আৰু এখেতসকলে অতি সোনকালে এখেতৰ চাইণ্টিষ্ট যিখিনি আছে অফিচৰ মানুহ চাইণ্টিষ্টে ইয়াত থাকে আমাৰ ফাৰ্ম ইয়াত গোটেইটো ইয়াত এটা আপোনাৰ নাৰ্চাৰী আমাৰ কৃষকসকলৰ সহায় হ'ব পৰাকৈ এখেতসকলে ইয়াত কেম্প আৰম্ভ কৰক অফিচ আৰম্ভ কৰক বুলি কৈছোঁ দৰকাৰ হ'লে আমি টুৰিষ্ট গেষ্ট হাউচটো আমি এখেতসকলক টেম্পৰাৰী যেতিয়ালৈকে এখেতসকলৰ নিজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নহয় তেতিয়ালৈকে এখেতসকলক এইটো আমি চমজাম বুলি ভাবিছোঁ আলোচনা কৰিছোঁ আৰু এইখিনি যদি হয় এখেতসকলে ইয়াত যদি আমাৰ নাৰ্চাৰী কৰি ইয়াত যদি পুলি আমি কঠীয়া যদি আমাৰ সাধাৰণ জনগণে পাব পৰা যদি হৈ যায় এতিয়া গাহৰি ফাৰ্ম এটাৰ কাৰণেও যি ছাপৰ্ট লাগে আমি কৈছোঁ আমি এতিয়া উন্নত গাহৰি পোৱালি লাগে ক'লে আমি সহজে নাপাওঁ চ' এখেতসকলৰ যিটো চাইণ্টিফিক ইনপুট সেইটো আমাক যিটো টেকন'লজি আমাক যিটো দৰকাৰ গাঁৱত আমাৰ চবতকৈ অভাৱটো হ'ল টেকন'লজি সেইকাৰণে টেকন'লজি উন্নত জাতৰ টেকন'লজি ট্ৰেন্সফাৰ কৰি আমাৰ গাঁৱৰ মানুহৰ মাজত যদি এইটো বিয়পাব পাৰোঁ আমাক মই ভাবোঁ যে আমাৰ গাঁৱৰ অঞ্চলটোৰ এটা সঁচা অৰ্থত এটা কৃষি বিপ্লৱ হ'ব এটা পৰিৱৰ্তন হ'ব হৰ্টিকালচাৰৰ দিশতো চ' সেইকাৰণে এইটো অতি সোনকালে আৰম্ভ কৰিব পৰাকৈ আমাৰ ভাইচ চেঞ্চেলাৰ ডাঙৰীয়া আহিছে ৰেজিষ্টাৰ ডাঙৰীয়া আহিছে MP আহিছে আমি চবেই লগ খাই অতি সোনকালে এইটো ছিজনতে আৰম্ভ কৰিব পাৰোঁ নেকি কেনেকৈ পাৰোঁ এই গোটেইখিনি চৰ্চা হৈছে আমাৰ এই ধেমাজি সৃষ্ট যিটো আমাৰ KVKৰ যিটো নিৰ্বাচিত স্থান এই নিৰ্বাচিত স্থানত একগোট হৈছোঁহি আমাৰ লগত আমাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আমাৰ লোকেল MLA ভুৱন পেগু ডাঙৰীয়া আমি ইয়াত আহিছোঁ একেলগে আৰু সোনকালে আমাৰ KVKটো আমি জুনৰ ভিতৰত আমি ইয়াত কাৰ্যক্ষম কৰিবৰ কাৰণে ইতিমধ্যে আমি যাৱতীয় যিখিনি ব্যৱস্থা আমি লৈছোঁ আৰু এইখন 2 বছৰৰ ভিতৰত আমি এটা জাকত জিলিকা কৃষি বিজ্ঞান কেন্দ্ৰ হিচাপে ইয়াত গঢ়ি তুলিবৰ কাৰণে আমাৰ ফালৰ পৰা আমি আপ্ৰাণ চেষ্টা আমি কৰিছোঁ আৰু অসমৰ এইটো এটা লেখত ল'বলগীয়া KVK এই কাৰণেই হ'ব যে আমাৰ লগত দুজন অতি সন্মানীয় ৰাইজৰ ব্যক্তি সন্মানীয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আছে ভুৱন পেগু ডাঙৰীয়া আছে এখেতসকল দুজনৰ পৰা আমি আজিৰ তাৰিখলৈকে যিখিনি সহায় সহযোগিতা পাইছোঁ আমি আশা কৰিম অসমৰ প্ৰত্যেক ঠাইতে এনেকুৱা ধৰণৰ আমাৰ ৰাজহুৱা যিসকল ব্যক্তি আছে MP বা MLA তেখেতসকলে বাকীবিলাক জেগাতো আমাক সহায় নকৰা নহয় কৰিছে কিন্তু তেখেতসকলতকৈ 4-5 খোজ আগুৱাই গৈ পেলাই আমাক যথেষ্ট সহায় কৰাৰ কাৰণে আমি যি ধৰণে আগবাঢ়িব লাগিছিল তাতকৈ অতি ভাল ধৰণে আমি আগবাঢ়িছোঁ সেইকাৰণে মই এই সুযোগতে আমাৰ সাংসদ মহোদয় আৰু পেগু মহোদয়ক ধন্যবাদ জনাইছোঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আৰু আমি আপোনালোকক আশ্বাস দিছোঁ যে অনাগত 2 বছৰৰ ভিতৰত আপোনালোকে ইয়াত এটা পৰিৱৰ্তন দেখিব কৃষিৰ বিপ্লৱৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ জৰিয়তে কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে চাওক ইতিমধ্যে আপোনালোকে জানে যে আমি ইয়াত অগ্ৰাধিকাৰ ভিত্তিত আমি কেইবাটাও আমাৰ আঁচনি আছে 1 নম্বৰ হৈছে আমাৰ অগ্ৰাধিকাৰ ভিত্তিত মাকৈৰ প্ৰসাৰ আৰু প্ৰচলন কৰাটো কাৰণ মাকৈটো এতিয়া যেতিয়া আমাৰ গাহৰি পালন মৎস্য পালন এইবিলাকৰ ওপৰত যেতিয়া আমাৰ অসম চৰকাৰে যেটো গুৰুত্ব দিছে আৰু গাহৰি পালন মুৰ্গী পালন মৎস্য পালনৰ যেটো খোৱা বস্তু সেই বস্তুটোৰ মেইন ইনগ্ৰেডিয়েণ্টটোৱে হৈছে মাকৈ আৰু আন এটা হৈছে সয়াবিন আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে মাকৈৰ লগে লগে আমি সয়াবিনো ইয়াত আমি আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছোঁ আৰু ইতিমধ্যে আমাক আজি সাংসদ ডাঙৰীয়া এটা এছুৰেঞ্চ দিলেই যে ইয়াত আমাক তেখেতসকলে গাহৰি পালন পোৱালি কৰিবৰ কাৰণে তেখেতসকলে আমাক সহায় সহযোগিতা কৰিব আৰু অনাগত দিনত আমি ডাঙৰ প্ৰজেক্ট এটা ইয়াত আমি কৰিবলৈ আমি ভাবিছোঁ যে ভাল জাতৰ যাতে গাহৰিৰ সঁচ এই অঞ্চলৰ ৰাইজে পায় আৰু ইয়াত আমি আৰু বেলেগ ধৰণৰ আমাৰ কেইবাখনো আঁচনি সৰু আঁচনি উদ্যান শস্যৰ ওপৰত আমি ইয়াতে নাৰ্চাৰীৰ কথা ইতিমধ্যে ক'লোঁ যে আমি লিচিৰ মাৰ্ডাৰ ব্লক